মই এখন সংসাৰ কৰিম মোৰ পত্নী পুত্ৰ হ'ব
বহুত হোৱালো সমাজে দেখুৱালো যে চা ময়ো সহায় কৰিব পাৰো বহুত ভাল পাব তোমাক ক্লাছ 5 ৰ পৰা আমি একেলগে পঢ়া কলেজটো মই একেলগে তোমালোকৰ একেলগে পঢ়িছিলোঁ মায়ে গুৱাহাটী কলেজত পঢ়াবলৈ বহুত চেষ্টা কৰিছিল কিন্তু মই নগ'লো তুমি লোৱা ছাবজেক্টবোৰকে লৈ আমি একেলগে ক্লাছত পঢ়িছিলোঁ তুমি ফাৰ্ষ্ট বেঞ্চিত মই ছেকেণ্ড বেঞ্চিত আৰু তোমাক চাই ইমানেই প্ৰেমত পৰিলোঁ যে এতিয়া কোনো ছোৱালী চাব নোৱাৰা হৈ থাকিলোঁ তুমি যদি সন্মতি দিয়া আজি তোমাক কোৰ্ট মেৰেজ কৰি শিৰত সেন্দুৰ দিব পৰাকৈ ভাল পাওঁ তোমাক সাৱধান কৰি দিব তাক
ইমান দিনে তোৰ মানুহে গম নকৰে এওঁলোকক মই নিৰাপদ আশ্ৰয় থাকিছো মই মোৰ গাড়ী এওঁলোকক আদালতলৈ অনা নিয়া কৰিছিলো তইতো আচৰিত হৈছিলি নহয় এওঁলোক কেনেকৈ আদালতলৈ যায় আদালতৰ পৰা আহে কিয় এনেকুৱা কৰিলি বাৰু কচোন মোক মন্ত্ৰীকক মৰাৰ কথা কিয় কৈছ মন্ত্ৰীটোৰ সন্তান যোৱাৰ সময়তে বাগৰ সলাই দিলি হয় তোৰ কুচিন্তাৰ ফল হ'ব পাৰে মন্ত্ৰীত কিন্তু মোৰ ডিষ্ট্ৰিক্ট মন্ত্ৰীত মোৰ সন্তান মোৰ তেজ আছে ইয়াৰ গাত মোৰ সন্তান কেতিয়াও ব্যক্তিৰ পৰিচয় দিম আৰু মোৰ ইমান গৰ্হিত কাম কৰবাই তই ভাব নেকি যে মই শান্তিত আছো প্ৰতিটো দিনেই প্ৰয়াচিত কৰি আছো মোক চাকৰি দুহাই দি বিপদী পাপ কৰোৱালি এই পাপৰ ফল হ'ব পাৰে মন্ত্ৰী মোৰ বাবে মন্ত্ৰীত পাপ নহয় হ'ব নোৱাৰে লৈ যা ইয়াক মোৰ মাক নিজৰ পত্নী কৰি ল'ব লাগিব সকলোবোৰ প্ৰমাণ পোৱাৰ পিছত আদালত এইটো সিদ্ধান্তত উপনীত হয় যে MLA কাঞ্চন বৰুৱা এজন হত্যাকাৰী ষড়যন্ত্ৰকাৰী তথা অপহৰণকাৰী গতিকে ধাৰা 302 365 নং ভাৰতীয় দণ্ডবিধি আইন অনুসৰি আদালতে কাঞ্চন বৰুৱাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে